Hey guys, welcome back to a new vlog. তো ইমান দিন ভিডিঅ' চিডিঅ' দিব পৰা নাই আগতো কমেডি ভিডিঅ' শ্বৰ্ট ফিল্ম যেনিবা দিছিলোঁ তো এতিয়া কমেডি শ্বৰ্ট ফিল্ম দিব নোৱাৰোঁ এতিয়াৰ পৰা ব্লগ ভিডিঅ' পাব তো ভিডিঅ'টো সকলো চাই থাকক আৰু ক'ত যাম তো চব গম পাব ভিডিঅ'টো চালে তো ভিডিঅ'টো চাই গম নাপাওঁ আজি ফাৰ্ষ্ট টাইম ব্লগ বনাইছোঁ কেনেকুৱা হয় অলপ বেয়া হ'ব পাৰে তো কোনো মাইণ্ড নকৰিব আৰু এনজয় কৰক আৰু এটা সৰু ৰিকুৱেষ্ট আপোনালোকে যদি এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি দিব তো গাইছ এতিয়া ৰাতি 2:40 মান হ'ল ইয়াত কিবা এটা কৈছিলোঁ কিন্তু ভইচটো ইমান ক্লিয়াৰ নাই কাৰণে ভইচটো কাটি দিলোঁ চ' কোনো মাইণ্ড নকৰিব আৰু এতিয়া ৰাতি 2:40 মান হ'ল চবেই হৈ আছে চব দুটাতো পূৰা টোপনি গ'ল ৰাতি ট্ৰেইনত যোৱা মজাই বেলেগ বহুত ভাল লাগিছে ৰাতি তো বৰ্তমান জাগিৰোত আহি পালোঁ পুৰা হৈ আছে আৰু 1 ঘণ্টামান লাগিব গুৱাহাটীলৈকে ৰাতিপুৱা 3:00-4:00 মান হ'ল ই পুৰা টোপনি দি আছে কি কৰে ভিডিঅ'টো সকলোকে চাব মই ক'ত যাম আৰু ক'ত যাব ওলাইছোঁ তো ৰাতিপুৱালৈকে চাওক চব গম পাব গাইছ ৰাতিপুৱা অলপ হ'ব ধৰিলে আৰু ইয়াত ৰখাই দিছে ক্ৰচিং আছে বাবে ৰখাই দিছে ইয়াত গাইছ ইয়াত ক্ৰছ আছিলে নাৰেংগী জগাৰ নামটো আছে নাৰেংগী তো গুৱাহাটী পাব 5:27 গৈ পাব টোপনি লাগিছে না তোৰ গোটেই ৰাস্তা শুই আহিছে তহঁতি গোটেই ৰাস্তা শুই আহিছে ক'বই নালাগে আৰু ৰাতি ইমান ভিডিঅ' চিডিঅ' কৰিব পৰা নাই তো চ' ডাইৰেক্ট ৰুমত গৈ লগ পালোঁ গাইছ গুড মৰ্ণিং তো আমি আহি পালোঁ অলপ আগতে আহি পালোঁ এতিয়া গুৱাহাটী আছোঁ গুৱাহাটীত আহি ৰুমত ল'লোঁ অলপ সময় ৰেষ্ট ল'ম এইটো ৰুমত তো ৰেষ্ট মেষ্ট লৈ আৰামছে ওলাই যাম আৰু আমাৰ ৰুমটো এবাৰ দেখাইছোঁ চকী হৈ আছে এইফালে তো আমাৰ বেগ আছে এইফালে ইয়াত লেট্ৰিন বাথৰুম আছে Sao vậy? Like Matei. 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 Ơi. Ơi kia không ai tía. तो गाइस हम घर पर किनी से रोटी खाबे किया लोग ऐसे हाथी को खाना है छोटे जैसी टेबल वस्तु को लेके खाना है এইফালে এজনে ব্ৰাছ কৰিছে আৰু এইফালে এজনে চিপছ খাই আছে কি কৰিম আৰু টাইম পাছ কৰি আছে এনে বহি আহি টোপনি মাৰিলোঁ ডাইৰেক্ট 12টা বজাত উঠিছিলোঁ উঠিপিনে ৰুটি চুটি খালোঁ খাই পিনি বাহিৰৰ ফালে ওলাইছোঁ ৰুমৰ ফালে তো আমি 3টা বজাত ইয়াৰ পৰা ওলাই যাম ডাইৰেক্ট এয়াৰপৰ্ট যাম 3টা বজাত তো তাত গৈ লগ পাম আৰু চ' আমি ৰুমৰ পৰা ওলাই আহিলোঁ এতিয়া তো এতিয়া গৈ আছোঁ ডাইৰেক্ট এয়াৰপৰ্ট যাম এয়াৰপৰ্ট গৈ তাত কিমান ঘণ্টা ৱেইট কৰিব লাগে তো তাত গৈ আৰু লগ পাম জেগাটো বহুত ভাল লাগিছে ইয়াত চাওক না কি মজা ভিউ আহিছে বহুত ভাল লাগিছে জেগাটো ফাইনেলি গাইছ জীৱনৰ প্ৰথমবাৰ এয়াৰপৰ্ট আহিলোঁ তো বোৰ্ডিং পাছ সব হৈ গ'ল চেকিং হৈ গ'ল 5 ঘণ্টা এতিয়া ৱেইট কৰিব লাগে
মোৰ কপালটো ইমান ভাল আছিলে যে একদম আগত চিট পালোঁ 1 নম্বৰ বহুত ভাল লাগিছে আগত বহি চব চাব পাৰিলোঁ বহুত মজা লাগিছে ফাৰ্ষ্ট টাইম চব গুৱাহাটী এয়াৰপৰ্ট ৰাতিৰ দৃশ্য চাওক কিমান মজা লাগিছে ফ্লাইটকেইটা চাওক না কি মজা লাগিছে ফাৰ্ষ্ট টাইম এয়াৰপৰ্ট আহিলোঁ বহুত ভাল লাগিছে আহি কিনে তো এতিয়া লাহে লাহে উঠিব ধৰিছে ফ্লাইটখন গাইজ জীৱনত প্ৰথমবাৰ উঠিলোঁ বহুত মজা লাগিছে বহুত টাইম হ'ল এতিয়ালৈকে ৰানিং হৈ আছে বহুত জেগালৈকে ৰানিং কৰি যায় वेलकम टू बेंगलोर गाइस এতিয়া ৰাতি বাইছে 11:30 মান বাইছে বেংগলোৰ ল্যান্ডিং কৰিলে 12টা 12:30 মানত কথা আছিল ল্যান্ডিং কৰিব কিন্তু 11:30 মান ল্যান্ডিং কৰি গাইস জীৱনত যেইকেইটা বস্তু দেখা নাই এইকেইটা বস্তু আজি চাই আছো চাকনা কেনেকুৱা ধৰণৰ গাড়ী বহুত ভাল লাগিছে চাই বেংগলোৰ 5 ঘণ্টামান ৱেট কৰিলোঁ ৱেট কৰাৰ পিছত ৰাতিপুৱা 6টা বজাত ফ্লাইট আছিল আকৌ বেংগলোৰৰ পৰা কোচি তো তাৰ পৰা ৰাতিপুৱা উঠিলোঁ সকাল ৰাতিপুৱা 6টা বজাত কি চাব ভিউ আর ভিউ মজা একদম আল্টিমেট ৰাতিপুৱা উঠিলোঁ তলফালে একোৱে চাব নোৱাৰে একদম পুৰা কুঁৱলী জমি আছে চাওক না পুৰা পানী একোৱে চাব নোৱাৰে অকল বগা হৈ আছে পুৰা বগা গাইস আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিলোঁ আৰু বহুত দীঘল হৈ গ'ল আৰু ভিডিঅ'টো কেনেকুৱা হ'ল নাজানো গম পাইছোঁ অকণ বেয়া হ'ব মান্য কৰিব আৰু ব্লগ আহিব ভাল ভাল ব্লগ আহি আছে তো যদি ব্লগ চাব হয় চেনেলটো ছাবস্ক্ৰাইব ৰাখিব তো ইমান